মোৰ মহাবিদ্যালয়ত তোমাৰ প্ৰিয়তম প্ৰেয়সী আছে। বগা চুইদাৰৰ ভিৰত তাই নিজকে লুকুৱায়, যিদৰে সাগৰে লুকুৱাই নদীৰ পানী। তাই সযতনে পিন্ধা বগা ইউনিফৰ্মযোৰত তাইক বগা কাঞ্চন যেন লাগে। শ্ৰেণীবোৰ আৰম্ভ হয়। দৰ্শন, সমাজশাস্ত্ৰ, নৃতত্ব বা অৰ্থশাস্ত্ৰৰ। ভাষাই ঢুকি নাপায় তাই হৃদয়ৰ ভাষাখনো অদৃশ্য স্বৰলিপিত লিখিত। মোৰ প্ৰিয় নদীয়ে আকৌ বুজে সাগৰৰ আহ্বান। সেয়ে বৈ যোৱাই নদীৰ ধৰ্ম, কাৰণ স্থবিৰতা মানে মৃত্যু। অপ্ৰিয়দত তাই আকুলতাৰে মেলি দিয়ে কলপতীয়া দুপাত্তা, এচলু সপোন সোমাই অহাৰ কামনাৰে। শ্ৰেণীবোৰ পুনৰ আৰম্ভ হয়। হাত দুখনেৰে বুকু ঢাকি তাই বাট চাই সপোনবোৰলৈ। সময়ত জিৰণিৰ ঘণ্টা পৰে। তাইৰ দুপাত্তাখনত তেতিয়াও সপোন দুভৰিৰ খোজ নপৰে। তাইৰ হৃদয়খনে সুচুপি উঠে। শৰীৰটোৱে গম নোপোৱাকৈ মোৰ নদীখনেও নেদেখাকৈ। দুপাত্তা সামৰি তাই উভতে ছাত্ৰী নিবাসলৈ। হেঙুলীয়া আবেলিটো বুকুত সাৱটি। কলেজ চৌহদৰ মসৃণ পথ, ছোৱালীজাকৰ চঞ্চলতা আৰু শ্মশানৰ নীৰৱতাই কিৰিলি পাৰি তাইক উপলুঙা কৰে। তাই মৌন হৈ ৰয়, মাত্ৰ হৃদয়খন মুঠি মাৰি ধৰে, কেতিয়াবা বিশ্বাসী নদী পালে এৰি দিবলৈ। এতিয়া জোনাক গলা গধূলিবোৰত চুলি তাৰি মেলি তাই ৰৈ থাকে খিৰিকী মুখত। আবাসীয়ে গম নোপোৱাকৈ বেলকনিৰ বতাহজাকক সোধে এচলু সপোনৰ ঠিকনা। বোবা বতাহজাকে আঙুলিয়াই দিয়ে পশ্চিমৰ মেঘাচ্ছন্ন আকাশলৈ। মাৰ্ফত এখন নদী